মই ভানু শৰ্মা আজি আপোনালোকক এটা মই বিশেষ ধৰণৰ টিপছ দিবলৈ লৈছোঁ কি জানেনে হেয়া হৈছে ছালখন আমাক ময়েষ্ট হৈ থাকিব উজ্জ্বল হৈ থাকিব ৰিংকলছ ফ্ৰী হৈ থাকিব তাৰ কাৰণে ব্যৱহাৰ কৰিম ৰাইচ পেপাৰ আৰু ইয়াৰ দ্বাৰা আমি বহুত ধৰণৰ খাদ্য আদি তৈয়াৰ কৰি খাব পাৰোঁ আৰু ইয়াৰ লগত মই ব্যৱহাৰ কৰিছোঁ তেতেলী এই ৰাইচ যেটো পাউডাৰ ৰাইচ পাউডাৰৰ দ্বাৰাও আমি কৰিব পাৰোঁ কাৰণ ৰাইচ পেপাৰৰ দ্বাৰা খুব সহজতে আমাৰ ছালখন খুব ধুনীয়া ব্ৰাইট ময়েষ্ট এনেদৰে কৰি ৰাখিব আমাৰ কোলাজেনসমূহ ইমপ্ৰুভ কৰে অৰ্থাৎ বয়সৰ চাপ যথেষ্ট কমাই ৰাখে ছালখন বগা কৰে প'ৰ্ছসমূহৰ পৰা লেতেৰাসমূহ উলিয়াই আনে আৰু এয়া হৈছে তেতেলীত থাকে ফছফৰাছ মেগনেছিয়াম তাৰপিছত পটাছিয়াম ইয়াৰ উপৰিও ভিটামিন চি তাৰপিছত হাইলৰিক এচিডে আমাৰ ছালত পানীখিনি ধৰি ৰখাত সহায় কৰে যাৰ ফলত ছালখন ময়েষ্ট হৈ থাকে ই আমাৰ বয়সৰ চাপ কমায় আৰু এইটো আটাইতকৈ ডাঙৰ কথা কি জানেনে আমাৰ এতিয়া যেটো গৰম পৰিছে গৰমৰ বেক্টেৰিয়াসমূহ নাশ কৰাত সহায় কৰে গতিকে তেতেলী কিমান উপকাৰ হয়নে